নমস্কাৰ সকলোকে। আজি মই আন এটা ফুড ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পায়। আপোনালোকক দেখাবলৈ ওলাইছোঁ ঘৰতে বনোৱা অলপ ডিফাৰেণ্ট ষ্টাইলত বনোৱা খুৰমা। 1 কেজি ময়দা লৈছোঁ আৰু 2 চামুচ বেকিং লৈছোঁ। বেকিং অতি প্ৰয়োজনীয় বস্তু। বেকিংটো দি আমি ভালকৈ ময়দাখিনি মিলাই ল'ম। আৰু আপোনালোকে যিমান ভালকৈ মিহলি কৰে সিমানেই ভালকৈ মিহলাই ল'ব। এতিয়া আপোনালোকে ময়দাখিনিৰ লগত 1 কাপ ৰিফাইন অইল মিহলাই ল'ব। 1 কেজি ময়দাত সাধাৰণতে আপোনালোকে 1 কাপ ৰিফাইনে মিক্স কৰিব। যিহেতু মোৰ মা এইবিলাকত এক্সপাৰ্ট, সেইকাৰণে মায়ে আন্দাজ মতেই সকলোবোৰ দি গৈছে, কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে মই পৰিমাণটো আপোনালোকক জনাই দিছোঁ। আৰু সকলোবোৰ দিয়াৰ পিছত আপুনি ভালকৈ যিমান পাৰে, মই আগতেও কৈছোঁ, ভালকৈ আপোনালোকে মিহলাই ল'ব। আৰু এতিয়া আপোনালোকে আন্দাজ মতে ময়দাখিনিৰ লগত পানী মিহলাব। আৰু যেনেদৰে আপোনালোকে ৰুটি বনাবলৈ পানী ব্যৱহাৰ কৰে, সেনেকৈ একেধৰণে পানী ব্যৱহাৰ কৰি ৰুটিৰ নিচিনা কৰি ল'ব। আৰু ইয়াত আপোনালোকে যিমান ভালকৈ মঠে সিমানেই ভাল হ'ব খাবলৈ। তো আপোনালোকে ভালকৈ মিহলাই ল'ব আৰু ভালকৈ মঠিব। আৰু যিহেতু মঠি অলৰেডি হৈ গৈছে, এতিয়া আপোনালোকে ভিডিঅ'টোত দেখাৰ নিচিনাকৈ সৰু সৰুকৈ গুটিকৈ যিমান পাৰে সৰু গুটি কৰিব। এই ভিডিঅ'টোত দেখা আপোনালোকে চাই ল'ব, ইমানটো চাইজতে সৰু গুটি কৰিব। আৰু এনেকৈ আপোনালোকে গোটেই মঠা ময়দাখিনি এনেকৈ সৰু গুটি কৰি ল'ব। যথেষ্ট সৰু গুটি হ'ব। আৰু এতিয়া সকলোতকৈ প্ৰয়োজনীয় বস্তু হ'ল এই কাঠ চটা। এয়া সম্পূৰ্ণ কাঠৰে নিৰ্মিত। কাঠৰ মাজত ঘাটকৈ কাটি লৈ বনোৱা, আপোনালোকে ঘৰতে বনাই ল'ব পাৰিব। আৰু এনেদৰে সৰু গুটিবোৰ কাঠৰ ওপৰত বুঢ়া আঙুলিৰে হেঁচি আপোনালোকে তললৈ ঠেলি দিব আৰু এটা ধুনীয়া আকৃতিৰ খুৰমা তৈয়াৰ হ'ব। দেখিবলৈ যথেষ্ট সুন্দৰ হয়। আৰু এতিয়া গেছটো মিডিয়াম ফ্লেমত নি কেৰাহীত ৰিফাইন তেল ঢালি লৈ তেলখিনি গৰম হ'বলৈ দিম আৰু খুৰমাখিনি ৰিফাইনৰ ওপৰত দি দিম। আৰু আপোনালোকে খুৰমাখিনি হিলাই থাকিব লাগিব, ৰখি নিদিব। বেছি দেৰি নহয়, আপোনালোকে খুব বেছি 3-4 মিনিট ভাজিব, ৰখি নিদিব, একেৰাহে হিলাই থাকিব। আৰু যেতিয়া এটা ধুনীয়া আমলৈ বৰণৰ হ'ব, একেবাৰে ৰঙা হ'বলৈ আপোনালোকে নিদিব, নৰ্মেল অলপ ৰঙা হ'লেই হ'ব। আপোনালোকে ভিডিঅ'টোত চাই ল'ব, ইমানটো চাইজৰ ৰঙা হ'লেই হৈ যাব। একেবাৰে ডিপ ফ্ৰাই নকৰিব, কাৰণ একেবাৰে ডিপ ফ্ৰাই কৰিলে আপোনালোকক খাই ভাল নালাগিব। আপোনালোকে ভিডিঅ'টো দেখাৰ ধৰণে যিমানখিনি ৰঙা হৈছে সিমানটোৱে ৰঙা কৰিব, একেবাৰে ৰঙা কৰি নেপেলাব। আৰু এতিয়া আধা কেজি চেনি লৈছোঁ আৰু 1 গিলাচ পানী লৈ কেৰাহীত চেনি আৰু পানীখিনি পাক উঠিবলৈ দিম। যেতিয়ালৈকে পাক নুঠে আমি সিজাই থাকিম। আৰু এতিয়া চেনি পানীখিনি ডাঠ হোৱাৰ লগালগ আমি ফ্ৰাই কৰি থোৱা খুৰমাখিনি চেনি পানীৰ ওপৰত দি দিম আৰু ভালকৈ মিহলাই ল'ম। আপোনালোকে যিমান পাৰে ভালকৈ মিহলাই ল'ব, যাতে সকলোবোৰ খুৰমাতে চেনি পানীখিনি লাগেগৈ। সেয়ে আপোনালোকে ভালকৈ মিহলাই ল'ব। আৰু খুব বেছি 1 মিনিট সময় আপোনালোকে ফ্লেমত দি পিনে খুৰমাখিনি মিহলাই ল'ব। তাৰপিছত নমাই দিব কেৰাহীটো আৰু উইদাউট ফ্লেমত এবাৰ আকৌ ভালদৰে মিহলাব। এয়া আপোনালোকৰ অলপ বেলেগ ষ্টাইলত চুইট খুৰমা ৰেডি। আপোনালোকেও ঘৰত এনেদৰে খুৰমা বনাব। আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।